ओए क्या है ये सर दे अगला पगला হে ভগৱান তুমি মোক ৰক্ষা কৰা সকলোৱে মোক ইনকে ঠাট্টা কৰে খাব নাপালো আজি কিবা পাও নে নাপাও বা বহুত ভোক লাগছে ঘৰ মানুহ তাকে যাওঁ নেকি কিবা খাও না বুলি শুনি আনি লাগছে দাদা বাইদেউ ঘৰত কোনোবা আছেনে কোন বা আছো ভিক্ষাৰী তই কি কাৰণে ভিক্ষা খুজিবলৈ আহিছ দাদা মই কালিৰ পৰা একো খোৱা নাই মোক কিবা খাবলৈ দিয়ক তই একো নাখালে মোৰ কি হ'ল তই মোক চকুৰ আগৰ পৰা আঁতৰ নহ'লে গতিয়া বাহিৰ কৰিম হ'ব দিয়ক মই যাওঁ কৰবাৰ পৰা আহি চব গুণ উঠলে না পানীৰো পিয়া লাগিছে ক'ত যাওঁ এতিয়া ওচৰে পাজৰে ক'তো একোৱেই নাই এতিয়া মই কি কৰোঁ ভাগৰো লাগিছে অলপ বহোৱে ইয়াত ঘৰ মানুহ তাকে যাওঁ ৰ কিবা পানী আমি আপোনালোকৰ ইমান কষ্ট কৰোঁ কিন্তু ছাবস্ক্ৰাইবটো কিয় নকৰে সাবস্ক্ৰাইব কৰিব আপোনালোকে সাবস্ক্ৰাইব কৰিলে আমি মানে দিব পাৰিম সদায় ভিডিঅ'টো আমাৰ ভাল লাগে না তো কিবা কওঁ আৰু ভিডিঅ'টো লাষ্টত গ'লে চাব ভাল লাগিব ভিডিঅ'টো লাষ্টত গ'লে চাব লাইক ছাবস্ক্ৰাইব দুটা কৰি দিব আৰু যোনবিলাকে চোৱা নাই আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু গাইজ আমি এই ভিডিঅ'টো আপোনালোকক কৈছোঁ আপোনালোকে লাষ্টত গ'লে চাওক আপোনালোকে বুজি লওক ভিডিঅ'টোত আমি কি কৰিব বিচাৰিছোঁ আৰু যদি ইয়াত ভুল ভ্ৰান্তি হয় আমাৰ কিবা তেনেহ'লে আমাক কমেণ্টত জনাব তো আৰু বেছি নকওঁ বৰ নকৰোঁ আৰু গাইজ আৰু এটা কথা কওঁ ছাবস্ক্ৰাইবটো কিন্তু কৰিব দিয়ক গাইজ আমাৰোতো সময় মিলিব লাগিব না ভিডিঅ' কৰি দিব এটা কথা গাইজ ছাবস্ক্ৰাইব আমাৰ 83টা আছে এবাৰ 100 হ'ব লাগিব 100 নহ'লে আমি ভিডিঅ' নাপাওঁ আপোনালোকে 100 কৰি দিয়ক আমি ভিডিঅ' সদায় দিম বাই আৰু এটা কৈ দিয়ক হাই দিবতে হ'ল না এটা এটা কথা কওঁ যদি মই কৈছোঁ আগৰ বাৰে কৈ নাছিলোঁ মই 100টা হ'ব লাগিব আপোনালোকে ছাবস্ক্ৰাইবটো নকৰে কাৰণে এইবাৰ কৈছোঁ 100 হ'ব লাগিব তেতিয়া ভিডিঅ' হ'ব গাইজ আমাৰোতো কষ্ট হয় সেইকাৰণে ছাবস্ক্ৰাইব কৰি দিব মজা গাইজ লাইক দাদা ঘৰত কোনোবা আছেনে আছো ৰ'বা কোন আহিছা দাদা আপুনি মোক অলপ পানী দিয়কচোন ইয়াতে অকণমান পানী লওঁ হে ভগৱান তোমাৰ অশেষ ধন্যবাদ পৃথিৱীত ভাল মানুহ থাকে পানী লোৱা দাদা আপোনাৰ অশেষ ধন্যবাদ দিয়া মই এতিয়া যাওঁ দিয়ক ৰ'বাচোন ৰ'বা 100 টকাটো ল'বা আৰু কিবা খাই ল'বা দাদা আপোনাৰ অশেষ ধন্যবাদ মই যাওঁ দিয়ক পাৰিলে বেছিকৈ দিবই লাগিছিল কিন্তু ময়ো ইমান ধনী নহয় না কিবা কৰি চলি আছোঁ ভাই কালি মই গৈছিলোঁ গম পাইছে না চাগা ধৰিব গৈছিলোঁ এটা কুকুৰ হৈছে এটাই পাইছে ৰোগত পাইছে কেনে উঠছি ভাই এনেকুৱা কৰি হৈছিল ভাই সেইদিনা কাটি কিনে এইটো ছোৱালীক কৈছোঁ ৰ'বাচোন মোক বাহঁতে কিয় মাতছি চিনি তিনিও নাপাওঁ যাৱে কিবা যদি সহায় কৰেও
ভিক্ষা দিবলৈ কিয় আহিছ? ধনী ঘৰৰ ছোৱালী হেন পাই। তই ঠিকেই কৈছ। ঠিকেই কৈছা, মই এজন এছপিৰ একমাত্ৰ ছোৱালী। তোমাৰ যদি দুটাই এছপি তেতিয়াহ'লে তুমি কিয় ভিক্ষা খুজিবলৈ আহিছা? তোমালোকে মোৰ বিষয়ে জানিব বিচাৰা ন? তোমাৰ দুটাই মই মা-দেউতাৰ লগত এদিন ফুৰিবলৈ গৈছিলোঁ। তাৰপিছত গাড়ী চলা ড্ৰাইভাৰজনে নিচাযুক্ত দ্ৰব্য খাই গাড়ী চলাইছিল আৰু তাৰপিছত এডাল গছত খুন্দা খাই মা-দেউতা ঢুকাল। কি? আৰু তাৰপিছত কি হ'ল? মই ভিক্ষা খুজি নিজৰ প্ৰাণ ৰক্ষা কৰি আছো। পিছে তোমাৰ দেউতাৰ নাম কি? মোৰ দেউতাৰ নাম সপন দাস। কি? তুমি সপনৰ ছোৱালী? কি আপুনি মোৰ দেউতাক চিনি পায়? সি মোৰ ভাল বন্ধু আছিল। কি আপুনি মোক ঘৰলৈ লৈ যাব পাৰিব? পাৰিম। বলক, তোমাক আমি ঘৰত থওঁ। হে ভগৱান, তোমাক অশেষ ধন্যবাদ। বলক।